NRC অৰ্থাৎ নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন। NRC প্ৰসংগই বৰ্তমান সময়ত কেৱল অসমতেই নহয় সমগ্ৰ ভাৰতবৰ্ষত ৰাজনীতিত তোলপাৰ লগাইছে। সেই যি কি নহওক ইতিমধ্যে NRCৰ যি সম্পূৰ্ণ খচৰা 30 জুলাই তাৰিখে মুকলি কৰা হৈছে আৰু ইয়াত বহু লোকৰ নাম বাদ পৰিছে। সেই যিসকল আবেদনকাৰীৰ নাম ইয়াত নাই নতুবা যদি অযোগ্য ব্যক্তিৰ নাম ইয়াত সন্নিৱিষ্ট আছে তাৰ বাবে আপত্তি জনাবলৈ তথা যদি নামৰ বানান, বয়স, ঠিকনাৰ বিৱৰণ আদিত যদি কিবা ভুল আছে তাৰ সংশোধনৰ বাবে সুযোগ দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে। এই দাবী, আপত্তি তথা সংশোধন কিদৰে কৰিব পৰা যাব তাৰ বিষয়ে আজি প্ৰথমৰ পৰা আমি বিস্তাৰিতভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব। প্ৰথমটো হৈছে যে কোনে দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব। যিসকল আবেদনকাৰীয়ে 31 আগষ্ট 2015 তাৰিখলৈকে NRC আবেদন পত্ৰ দাখিল কৰিছিল তেওঁলোকে দাবী উত্থাপন কৰিব পাৰিব। আনহাতে আপত্তিৰ ক্ষেত্ৰত যিকোনো লোকে নিজৰ আবেদন দাখিল কৰিব পাৰিব। দাবী আৰু আপত্তিসমূহ ক'ত দাখিল কৰিব? দাবীসমূহ কেৱল NRC যি সেৱা কেন্দ্ৰ আছে তাতহে জমা দিব পাৰিব, য'ত দাবীদাৰসকলে আগেয়ে তেওঁলোকৰ আবেদন পত্ৰসমূহ দাখিল কৰিছিল। আনহাতে কোনো আবেদনকাৰীয়ে যদি বৰ্তমান সময়ত ঠিকনা সলনি কৰিছে কিন্তু তথাপিও দাবীসমূহ তেওঁ কেৱল পূৰ্বতে যি NRC সেৱা কেন্দ্ৰ আছিল তাতহে তেওঁ দাখিল কৰিব পাৰিব। ঠিক এদৰে যাৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছে তেওঁৰ বাসস্থানৰ এলেকাৰ বাবে নিৰ্দিষ্ট যি NRC সেৱা কেন্দ্ৰ আছে তাত আপত্তি দাখিল কৰিব লাগিব। আৰু দাবী আৰু আপত্তিসমূহ নাগৰিক পঞ্জীয়নৰ স্থানীয় পঞ্জীয়কৰ ওচৰত নাগৰিক যি NRC সেৱা কেন্দ্ৰ আছে তাত দাখিল কৰিব লাগিব। ইয়াৰ পিছত আহিল যে দাবী, আপত্তি আৰু সংশোধনীৰ যিসমূহ আবেদন সেইসমূহ আপোনালোকে কেতিয়া দাখিল কৰিব। এই দাবী, আপত্তি আৰু সংশোধনীৰ যিসমূহ আবেদন সেইসমূহ 30 আগষ্ট 2018 তাৰিখৰ পৰা 28 ছেপ্টেম্বৰ 2018 তাৰিখলৈ নিৰ্দিষ্ট প্ৰপত্ৰত যিসমূহ NRC সেৱা কেন্দ্ৰ আছে তাত গ্ৰহণ কৰা হ'ব। ইয়াৰ পিছত আহি পৰে নাম অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণসমূহ আপোনালোকে কিদৰে জানিব পাৰিব। তেওঁলোকে ইয়াৰ বাবে NRCৰ যি সেৱা কেন্দ্ৰ আছে তাত থকা স্থানীয় পঞ্জীয়কৰ ওচৰত আবেদন দাখিল কৰিব লাগিব। এই প্ৰক্ৰিয়া 10 আগষ্ট 2018 তাৰিখৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু 2018 চনৰ 28 ছেপ্টেম্বৰ তাৰিখলৈ অব্যাহত থাকিব। এই আবেদনৰ বাবে যিসমূহ প্ৰপত্ৰ সেইসমূহ সেই NRC সেৱা কেন্দ্ৰতেই উপলব্ধ হ'ব। NRC সম্বন্ধত জাৰি কৰা জাননীখনত অন্য দুটামান গুৰুত্বপূৰ্ণ তথ্যও সন্নিৱিষ্ট হৈ আছে। ইয়াত থকা মতে যি সম্পূৰ্ণ খচৰা NRC তথা চূড়ান্ত যিখন NRC খচৰা সেইখনত কেৱল সেইসকলৰ নামেই অন্তৰ্ভুক্ত হ'ব যিসকলৰ আবেদন পত্ৰ দাখিলৰ যি অন্তিম তাৰিখ 31 আগষ্ট 2015 ভিতৰত জন্মগ্ৰহণ কৰিছিল। ইয়াৰ পাছত জন্মগ্ৰহণ কৰা কোনো শিশুৰ নাম এই তালিকাত অন্তৰ্ভুক্ত নহ'ব। ঠিক সেইদৰে যদি আবেদন পত্ৰ জমা দিয়াৰ পিছত কোনো ব্যক্তিৰ মৃত্যু হয় তেন্তে সেই আবেদনকাৰীৰ যোগ্যতা সাপেক্ষে এই NRC খচৰাত অন্তৰ্ভুক্ত হ'ব। দাবী আৰু আপত্তিসমূহ কেৱল NRC যি সেৱা কেন্দ্ৰ আছে তাতহে জমা দিব পাৰিব, অনলাইনত জমা দিব নোৱাৰে। অৱশ্যে সংশোধনীৰ আবেদনসমূহ অনলাইনতো কৰিব পৰা যাব। এই দাবী, আপত্তি আৰু সংশোধনীৰ বাবে প্ৰপত্ৰসমূহ 20 আগষ্ট 2018 তাৰিখৰ পৰা NRC যি সেৱা কেন্দ্ৰ সেইসমূহত পোৱা যাব। লগতে NRCৰ উল্লেখিত ৱেবছাইটত পৰাও আপোনালোকে ডাউনলোড কৰিব পাৰিব। এয়াই আছিল NRCৰ শেহতীয়া তথ্য।
যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।